আপোনালোকৰ গুগল ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰক orunodoi.in orunodoi.in আপোনালোকৰ গুগল ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰক orunodoi.in তাৰ পাছত সাৰ্চ কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস দেখিবলৈ পাব অৰুণোদয় ফেজ 2 তাতে আপোনালোকে ওপৰ তিনটা বাটনত ক্লিক কৰি ডেস্কটপ সাইট কৰি ল'ব ডেস্কটপ সাইট কৰাৰ পিছত এনেকৈ দেখিবলৈ পাব তাতে আপোনালোকে ভিউ বেনিফিচিয়াৰী ষ্টেটাছ এটো দেখিবলৈ পাব তাতে ক্লিক কৰক ভিউ বেনিফিচিয়াৰী ষ্টেটাছ তাৰ পিছত আপোনালোকৰ মুখ আগত এনেকুৱা এটা স্ক্ৰীন দেখিবলৈ পাব তাতে আপোনালোকৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব দিব আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰক মই ইয়াত লখিমপুৰ সিলেক্ট কৰিম তাতে আপোনাৰ আৰু বেনিফিচিয়াৰী আপোনালোকৰ এখন কাগজ এখন দিছিলে সেই কাগজখনত 7টা সংখ্যা আছে সেই সংখ্যাকিটা ইয়াত বহাই দিব বহাই দিয়াৰ লগে লগে আপোনালোকৰ তলত নাম্বাৰটো ওলাই যাব যদি আছে নাম্বাৰটো ওলাই যোৱাৰ লগে সেই নাম্বাৰটোত ক্লিক কৰি দিব নাম্বাৰটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে আপোনালোকৰ ডিটেইলছটো ইয়াত এনেকৈ দেখিবলৈ পাব দেখিছে আপোনালোকৰ ডিটেইলছটো এইটো ইয়াতে আপোনালোকে আপোনালোকৰ একাউন্ট নাম্বাৰ মোবাইল নাম্বাৰ সব দেখিবলৈ পাব ইয়াতে আপোনালোকে ভেৰিফাইড অপচনটা দেখিবলৈ পাব ভেৰিফাইড যদি ভেৰিফাইড আছে তেন্তে আপোনালোকৰ একাউন্টটো ঠিকই আছে আপোনালোকৰ পইচা সোমাব যদিও সোমোৱা নাই সোমাব কোনো কাৰণে ৰিজেক্ট কৰা নাই কেনসেল কৰা নাই এইটো প্ৰসেস আপোনালোকে দেখিবলৈ পালে বন্ধুসকল আৰু এনেকুৱা নতুন নতুন ভিডিও পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক কৰিব আৰু যদি কিবা জানিবলগীয়া থাকে বা আপোনালোকে কৰিব পৰা নাই তেন্তে মোক কমেন্টত কমেন্ট কৰিব ইয়াৰ পৰা আমি নেক্সট স্টেপ এটা আছে তাতে এটা চাও তাতে আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ লিষ্টটো চাবলৈ পাব ইয়াতে ওপৰ যোনটো অপচন আছে তাতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে ডিস্ট্ৰিক্ট দেখিবলৈ পাব সব ডিস্ট্ৰিক্ট তাতে আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব কৰাৰ লগে লগে আপোনালোকে ইয়াতে ডিস্ট্ৰিক্টৰ লগতে আপোনালোকৰ এলএসসি টো সিলেক্ট কৰিব এলএসসি সিলেক্ট কৰিব পাৰে বা নিজৰ নামটো সাৰ্চ কৰিব পাৰে নিজৰ নামটো কি বুলি দিয়া আছিল সেই নামটো সাৰ্চ কৰিলে আপোনালোকৰ ডিটেইলছটো ইয়াত একে ধৰণে দেখিবলৈ পাব ইয়া মই সাৰ্চ কৰিছো এটা নামটো সাৰ্চ কৰিছো তাতে সাৰ্চ বুটান টিপিছো এতিয়া আপোনালোকে দেখিবলৈ পাব নামটো ওলাইছে নে নাই ওয়েট কৰিব ইয়া দেখিবলৈ পাইছে মই জি বুলি সাৰ্চ কৰিছো তাৰ ডিটেইল এগেইনষ্টৰ নামটো ওলাইছে এটো হয় মোৰ ভাগ হয় তাকে মই ঠিকে আছে এটো আমাৰ নাম্বাৰ তাকে চাইছো ঠিকে আছে গতিকে আপোনালোকৰ নিজৰ ষ্টেটাসটো এনেকৈ চাব পাৰে ভিডিও যদি ভাল পায় তেন্তে লাইক কমেন্ট লগতে আপোনালোকক কোনোবাই নজনা আছে তেওঁলোককো শ্বেয়াৰ কৰক ধন্যবাদ